Hi friends, আজি মই বনাম এয়া চাওক কাচকলৰ পকৰা আৰু লগত দিম মই এয়া মেগী আৰু বুটৰ দালি, পদিনা অকমান, পিয়াজ, জলকীয়া আৰু লগত মই অকমান হালধি, নিমখ আৰু অকমান জালুকৰ গুড়া দিম। সেইখিনি মই ইয়াত দিয়া নাই, পিছত মই দিওঁতে আপোনাক দেখুৱাই দিম। এয়া চাওক কাচকল কিটা মই বইল কৰি ললো আৰু এতিয়া মই এই বুটৰ দালিখিনি মিক্সিত দি গুড়ি কৰি ল'ম আৰু মেগীখিনিও মই অকমান বইল কৰি ল'ম। এতিয়া বলকচোন যাওঁ बनाऊंगे। এয়া চাওক এইখিনি মই কাচকলখিনি বইল কৰি ললো আৰু এইখিনি মেগীখিনি বইল কৰি ললো আৰু এয়া বুটৰ দালিখিনি মিক্সিত দি অকমান বেছিকে গুড়া কৰা নাই, অকমান ডাঠকে গুড়া কৰিছো আৰু এইখিনি মই ইয়াতে মিক্স কৰিম। এতিয়া এয়া প্ৰথমতে মই এইখিনি বুটৰ দালিখিনি ঢালি দিছো আৰু পিয়াজ আৰু জলকীয়া আৰু ইয়াত এতিয়া মই দিম অকমান স্লাইট হালধি আৰু অকমান জলকীয়া পাউডাৰ। মই বেছি জ্বলা নিদিওঁ, মোৰ বেবী কিটাই খায় যে সেইকাৰণে জ্বলা কমকৈ দিওঁ আৰু অকমান মই জিৰা পাউডাৰ দিম। এয়া অকমান জিৰা পাউডাৰ দিছোঁ আৰু অকমান মই নিমখ দিছোঁ। এয়া চাওক এইখিনি গোটেইখিনি দি এতিয়া মই এখন দি ভালকে মিক্স কৰি লওঁ। একদম ভালকে মিক্স কৰিব যাতে গোটেইখিনি ভালকে মিক্স হৈ যায় গোটেইখিনি। এইখিনি চাওক এনেকৈ মই এইখিনি সানি ল'লোঁ, দেখিছেনে? আৰু এতিয়া মই ইয়াত দিম এইখিনি, দেখিছে? এইখিনি কি জানেনে? এইখিনি হ'ল মানে মই এইখিনি হেৰি কৰি লৈছিলোঁ, এইখিনি যিখিনি বুটৰ দালি আৰু পদিনা বুলি কৈছিলোঁ, বুটৰ দালি আৰু পদিনাখিনি মই অকণমান পনীয়াকৈ অকণমান পেষ্ট বনাইছোঁ অকণমান এক্সট্ৰাকৈ, যাতে এইখিনি অকণমান বেছি ডাঠ হৈ গ'লে ইয়াত মই অকণমান ঢালি দিব পাৰোঁ। এনেকৈ এতিয়া মই অকণমান ঢালি দিছোঁ। আপোনালোকে পদিনা নিদি পিনে ধনিয়া পাতো দিব পাৰিব, মই পদিনাত দিছোঁ অকণমান চেণ্টৰ কাৰণে। এতিয়া মই এইখিনি আকৌ এনেকৈ ভালকৈ মেছ কৰি ল'ম। এয়া চাওক এনেকৈ। এয়া চাওক এইখিনি মোৰ সানি হৈ গ'ল। এনেকৈ মই গোটেইখিনি এনেকৈ সানি ল'লোঁ, দেখিছেনে? বেছি পেষ্টখিনি বেছি ঢিলাও নকৰিব, বেছি টানো নকৰিব, এনেকৈ। এতিয়া মই ইয়াতে মেগীখিনি এড কৰি দিম। এয়া চাওক ইয়াত মই এনেকৈ মেগীখিনি দি দিছোঁ। এনেকৈ এইখিনি এনেকৈ দি আপোনালোকে বেছি জোৰে নাসানিব, অকণমান এনেকৈ লাহে লাহেকৈ সানিব, নহ'লে মেগীখিনি একেবাৰে পেষ্টখিনিত লাগি ধৰিব। যাতে মেগীখিনিৰ ভাৱটো থাকে, যাতে মেগীখিনি দিছোঁ বুলি গম পায়। গতিকে বেছিকৈ জোৰে নাসানিব, অকণমান লাহে লাহেকৈ সানিব। এনেকৈ এইখিনি গোটেইখিনি আপোনালোকে নাসানিলেও হ'ব। যেতিয়া আপুনি বনাবলৈ যাব, তেলত দিবলৈ যাব, তেতিয়া অকণমান এনেকৈ লদা বান্ধি পিনে দিলেও হ'ব। ঠিক আছে, এতিয়া বলক আমি এইখিনি বনাওঁগৈ। এইখিনি মোৰ তেলখিনি এতিয়া গৰম হৈছে, এতিয়া মই এনেখিনি এটা এটাকৈ দি যাম। এনেকৈ আকৌ এনেকৈ গোটেইখিনি বনাই লওঁ। ঠিক আছে,
এয়া ফ্ৰেণ্ডছ, আজি মোৰ কাচকল আৰু মেগী পকৰা ৰেডি হৈ গ'ল। লগত মই চচ দুটা দিছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ। আপুনি ইয়াৰ সলনি বেলেগ চাটনি বনাই দিব পাৰিব। এয়া চাওক, এইখিনি গৰমে গৰমে আবেলি খাবচোন, বৰ ধুনীয়া লাগে। আৰু এতিয়া ঠাণ্ডা পৰিছে, আবেলি আবেলি পকৰি খুব খাবলৈ মন যায়। গতিকে এনেকৈ ঘৰতে বনাই ইজিলি আপোনালোকে খাব পাৰিব। আৰু লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।